বয়জ হোষ্টেল, নাৰ্ছ হোষ্টেল আৰু ষ্টাফ হোষ্টেল এনেকুৱা 4টা বিল্ডিং ফাউণ্ডেশ্যন কৰিছোঁ আমি। এইটো চেৰিমনিয়েল যিটো ফাউণ্ডেশ্যন এইটো হৈ গ'ল। বয়জ হোষ্টেল, নাৰ্ছ হোষ্টেল আৰু ষ্টাফ হোষ্টেল এনেকুৱা 4টা বিল্ডিং ফাউণ্ডেশ্যন কৰিছোঁ আমি। এইটো চেৰিমনিয়েল যিটো ফাউণ্ডেশ্যন এইটো হৈ গ'ল। আৰু এই মেডিকেল কলেজ বা হস্পিটেল হিচাপে কিছু ডিপাৰ্টমেণ্টেল ষ্টাফৰ অভাৱ আছে, আমি গম পাইছোঁ। সেইটো আমি এতিয়াতো ইলেকশ্যনৰ কাৰণে চবেই বিজি, তো সেইটো মই কৈছোঁ যে ইলেকশ্যনটো যাব দিয়ক, মই সেইখিনি যিখিনি ষ্টাফ বা টেকনিকেল লাইনৰ ষ্টাফ বা যিকোনো সেইবিলাক সমস্যাৰ ওপৰত মই CM ছাৰৰ লগত ভালকৈ আলোচনা কৰি পেলাই সেইটো আমি আনিব পাৰিব সেইখিনি কথা। তো নতুন হিচাপে বহুত সমস্যাটো থাকিবই,